হে গাইজ, কি খবৰ? সকলোৰে চাগে ভালেই আছে, মোৰো ভাল। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ আজি ভাল লগা এটি ভিডিঅ' আৰু বহুতেই আপোনালোকৰ মাজৰে বহুতেই ৰিকুৱেষ্ট কৰি আছিলে এইটো ভিডিঅ'ৰ বাবে। থাম্বনেইল দেখি আপোনালোকে অনুমান কৰিব পাৰিছে চাগে ভিডিঅ'টো আজি কিহৰ ওপৰত হ'বলৈ গৈছে। হয়, সকলোৱে বহুতে কমেণ্ট কৰিছিলে যে বিশেষকৈ মোৰ বিয়াৰ এলবামটো আপোনালোকক দেখাইছিলোঁ, তাত বহুতে কমেণ্ট কৰিছিলে যে আপোনাৰ জোৰোণৰ কাপোৰবিলাক দেখাবচোন। এটা খুব ভাল লগা বিষয়, মানে ভালেই লাগে। আমাৰ মহিলাবিলাকৰ কাপোৰ কানিৰ প্ৰতি বিশেষকৈ এটা মেখেলা চাদৰৰ প্ৰতি এটা খুব টান আছে। তো এইবিলাক মেখেলা চাদৰ খুব চায়ো ভাল লাগে। তো আজি ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। ৱাৰ্ড্ৰবৰ পৰা পূৰা কাপোৰ কানি উলিয়াই লৈছোঁ আজি জোৰোণৰ কাপোৰখিনি খুচৰি খুচৰি। তো ভিডিঅ'টো তেনেহ'লে ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ ভাল পাব চাই। তেনেহ'লে চাই থাকক ভিডিঅ'টো। এয়া হৈছে মোৰ জোৰোণৰ সকলোখিনি মেখেলা চাদৰ। এয়া উলিয়াই লৈছোঁ। ৰ'ব, আপোনালোকক মই এযোৰ এযোৰকৈ ভালদৰে আপোনালোকে ভাল লগাকৈ দেখাম। তেনেহ'লে চাই থাকক। এয়া তেন্তে গাইজ, আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথম কাপোৰযোৰ আৰম্ভ কৰিব বিচাৰিছোঁ মোৰ বিয়াৰ মেইন ছেটযোৰ। আমাৰ অসমীয়া সমাজৰ যিযোৰ কাপোৰ অবিহনে এখন বিয়া আধৰুৱা, অসম্পূৰ্ণ। তো সেইযোৰ কাপোৰৰ পৰা প্ৰথম আৰম্ভ কৰিব লৈছোঁ। মই মেইন ছেটযোৰ, এইযোৰ মেইন ছেট মোৰ। এয়া হৈছে মোৰ মেইন ছেটযোৰ। খুব এযোৰ ধুনীয়া ভাল লগা ৰেডত মীনা কৰা, খুব এইটো কালাৰ খুব মানে ৰেডত মীনা কৰা মেইন ছেট খুব ট্ৰেণ্ডিঙত আছে এতিয়া। তো ময়ো এনেকুৱাই লৈছিলোঁ। মানে বিয়াৰ বজাৰখিনি কৰিব যাওঁতে ফটো দেখাই মোৰ পচন্দৰ কোনযোৰ হৈছে দেখাই ল'ব কৈছিলে। তো মই এইযোৰ পচন্দ কৰিছিলোঁ। তো এনেকৈ এইযোৰা প্ৰতিটো মেইন ছেটযোৰৰ প্ৰতিটো সৰু হয়। যিটো প্ৰতিবিলাক সৰু হ'লে ভাল লাগে। এনেদৰে দীঘল দীঘলকৈ কলকা আছে আঁচলটোত। এয়া যিযোৰ এতিয়ালৈকে দেখিছেনে দহি বতা হোৱাই নাই, তেনেকৈ বিয়াতে পিন্ধা। এতিয়ালৈকে এবাৰো পিন্ধা হোৱা নাই, বিয়া হোমৰ গুৰিতে পিন্ধা আৰু। এইযোৰ মই দূৰৰ পৰা দেখাই দিছোঁ অকণমান। এইযোৰ হৈছে মেইন ছেটযোৰ। কেনেকুৱা লাগিছে এবাৰ কমেণ্টত জনাবচোন প্লিজ। এয়া এইযোৰ। তো এইখন হৈছে মেইন ছেটযোৰৰ মেখেলাখন। এইখন মেখেলা। আজি বহু দিনৰ মূৰত কাপোৰযোৰ মেলিছোঁ আপোনালোকৰ বাবে। আশা কৰিছোঁ ভাল পাব। এইখন হৈছে ৰিহাখন। ৰিহা ব্লাউজটো মেইন ছেটযোৰৰ চিম্পুলতে ৰাখিছোঁ মই। তো এইটো এইযোৰা হৈছে ছেকেণ্ড যোৰা হয়, ছেকেণ্ড ছেট। যিযোৰা কাপোৰ সকলোৱে প্ৰায় মানে দিয়ে আৰু ছেকেণ্ড ছেট হিচাপে এযোৰ। এইযোৰা মোৰ ছেকেণ্ড ছেট যোৰা। খুব মৰম লগা, ইউনিক হয় কাপোৰযোৰ। এয়া এনেদৰে মেইন ছেটযোৰ পিছতে এইযোৰা ছেকেণ্ড ছেট যোৰা। এনেকৈ দীঘল দীঘলকৈ কলকা এনেকৈ আছে। এইযোৰ বাৰু দহি চহি বতা আছে। এইযোৰ পিন্ধিছোঁ, কেইবাৰমান পিন্ধিছোঁ বাৰু। এইযোৰ মাজতে এনেদৰে হেভি ৱৰ্ক আছে। তো ভাল লাগে কাপোৰযোৰ। এয়া এইযোৰ। ইয়াৰে মেখেলাখন হৈছে এইযোৰ। এয়া মেখেলাখন এনেকুৱা ঠিক এনেদৰে আছে। এয়া আৰু ব্লাউজটো হৈছে ৰেডত। এইযোৰ কাপোৰযোৰ গোটেইযোৰে কণ্ট্ৰাষ্টত হয়। তো এইযোৰ কাপোৰযোৰ এইটো ব্লাউজ হয়। এনেকৈ অলপ লটকন যিটো ডিজাইন আজিকালি চলি আছে খুবেই। তো এনেকৈ ব্লেকত দিছোঁ লটকনবিলাক। তাৰপিছত এটা কালাৰ খুব যিটো ট্ৰেণ্ডিঙত এতিয়াও চলিয়ে আছে, মোৰ বিয়াৰ সময়টো খুব চলি আছিলে। তো
এইযোৰা এযোৰা লেভেণ্ডাৰ কালাৰ, যিটো কালাৰ মোৰ খুবেই পচন্দৰ হয়। তো এইটো কালাৰ দিনত পিন্ধিলেও বা ৰাতি হ'লেও একো বেয়া নালাগে। দিনতো খুব লাইট কালাৰ যে ভাল লাগে পিন্ধিলে, গৰমতো বেয়া নেদেখি আৰু কালাৰটো চকুত নালাগে ইমান বেছি। তো সেইটো কাৰণে এনেকুৱা এটা কালাৰ লৈছিলোঁ, লেভেণ্ডাৰ কালাৰ। মই কৈছিলোঁ আৰু লেভেণ্ডাৰ কালাৰ এযোৰ লাগে, মানে মা ভণ্টিহঁত সকলো হাজবেণ্ড সকলোখিনি কৈছিলে। তো তেতিয়া মানে কৈছোঁ আৰু ফোনতে তো এনেকুৱা এযোৰ লেভেণ্ডাৰ কালাৰত লৈছোঁ। গোটেই কাপোৰযোৰতে এনেদৰে হেভি ৱৰ্ক আছে পুৰা। এইযোৰ এনেদৰে দহি দিছোঁ। দহিটো কিছুমানে আজিকালি মানে এই মাজত যিটো কালাৰ থাকে, ধৰক এইটো কালাৰত পিংক কালাৰ আছে, অকল পিংক কালাৰে দি দিয়ে। তেনেকৈ মানে পাটৰ কাপোৰৰ বেছি গুণত্বটো নাথাকে নিচিনা লাগে মোৰ। তো আগতে যিদৰে এনেদৰে গোটেইকেইটা কালাৰ এনেকৈ পাটৰে দিয়ে, তো সেনেকৈয়ে ভাল লাগে। পাটৰ কাপোৰৰ গহীনতাটো তেতিয়া থাকে বুলি ভাবোঁ আৰু মই। তো এয়া ইয়াৰো পতিটো সৰু পতিবিলাকেই ভাল লাগে আৰু পিন্ধিবলৈও ভাল। এয়া এইযোৰা, এইখন হৈছে ইয়াৰে মেখেলাখন। এইখন মেখেলাখন মেখেলা, যিটো কালাৰ মোৰ খুব ভাল লাগে আচলতে। এইটো ইয়াৰেও ব্লাউজটো চিম্পুলতে ৰখা হৈছে। ব্লাউজটোত এনেদৰে পতি 4টা পতি এনেদৰে ষ্টাইলত আছে। তো ইয়াতো এনেকৈ গল্ডেন কালাৰ লটকন দি দিছোঁ মই। এয়া তাৰপিছত এযোৰ পিংক কালাৰ, যিটো কালাৰ ছোৱালীবিলাকৰ খুবেই ভাল লগা এটা কালাৰ, ৰাণী পিংকৰ এযোৰ কাপোৰ। লাইটটো গ'লগৈ মানে ভালদৰে দেখিছে নাই জানো। এযোৰ ৰাণী পিংকৰ, এযোৰা ৰাণী পিংকৰ কাপোৰ, যিটো কালাৰ খুবেই ভাল লাগে। এনেদৰে এইযোৰ মিনা কৰা নহয়, গল্ডেনেই হয়। গোটেইকেইযোৰ যিহেতু মিনা কৰা হয়, তো এযোৰ গল্ডেনত ৰাখিছিলে মানে ইয়াৰ মাহঁতে। তো এযোৰ এইখন হৈছে ইয়াৰে মেখেলাখন। এইযোৰ পিন্ধিবলৈ খুব আৰাম হয় কাপোৰযোৰ, বেছি হেভিও নহয়, বেছি লাইট ৱেটো নহয়। তো এইটো ব্লাউজ চিম্পুলতে ৰাখিছোঁ আৰু এনেকৈ। ইয়াৰে পাছত এযোৰ য়েল্লো কালাৰ হয়, এযোৰা য়েল্লো কালাৰ। এইযোৰাও খুব ভাল লাগে। এযোৰা হেভি ৱৰ্কৰ হয় গোটেইযোৰে। এনেদৰে মাজে মাজে সৰু এনেদৰে বুটা, তাৰপিছতে ডাঙৰ এনেকৈ আছে। এইযোৰা কাৰেণ্টটো এতিয়া আহি গ'ল আকৌ। এয়া এইযোৰো পিন্ধিছোঁ, বেছি পিন্ধা হোৱাই নাই আৰু, খালি জাপতেই আছে কাপোৰবিলাক। এয়া হৈছে এইযোৰাৰ মেখেলাখন। আৰু ব্লাউজটোত এনেদৰে আছে 4টা এনেদৰে 4 লানি এনেকুৱা, আৰু ব্লাউজৰ ডিজাইনটো এনেকুৱা অলপ মণি দি দিছোঁ। তো এনেদৰে ৰাখিছোঁ। তাৰপিছতে এইযোৰ যিযোৰা মই খুব পিন্ধা হয়, মানে খুব ভাল পাওঁ। টচ মুগা ক'বলৈ গ'লে গৰমত গৰম উঠে বুলি কয়, কিন্তু এইযোৰাটো ইমান গৰমো নালাগে। গৰম দিনতো বেছি গৰম নাপাওঁ পিন্ধিবলৈ কাপোৰযোৰ, সেইকাৰণে পিন্ধা হয় খুব বেছি। তো এযোৰ টচ মুগাৰ হয়, টচৰ কাপোৰ। এইযোৰা কালাৰ কম্বিনেশ্যনখিনিও খুব ধুনীয়া, মানে ৰেড ব্লু যিটো কম্বিনেশ্যন মোৰ ভাল লাগে। তো এনেকুৱা এযোৰ, এইখিনি হৈছে আঁচলটো।
খুব লাইট ৱেইট আৰু ভাল লাগে পিন্ধিবলৈ। এইযোৰা পিন্ধা হৈছিলেই, ষ্ট্ৰি কৰাই নাই, এনেদৰে জাপি সামৰি থৈছিলোঁ। তো দেখাই দিছোঁ আজি আপোনালোকক এইযোৰা। কেনেকুৱা লাগিছে কাপোৰ কেইযোৰ জনাবলৈ নাপাহৰিবচোন। পাছত কমেণ্টত জনাব কেনেকুৱা পালে কাপোৰখিনি চাই। তো এইখন হৈছে ইয়াৰ মেখেলাখন, খুব ভাল পিন্ধিবলৈ। এইযোৰ মানে হেভিৰ লগতো লাইট ৱেইট কাপোৰ দিলে ভাল হয়। তো পিন্ধিবলৈ যিহেতু সদায় হেভি পিন্ধা নহয় এইটো ব্লাউজটো, সেইকাৰণে লাইট ৱেইটো দিব লাগে আৰু। তো এইযোৰ খুব ভাল পাওঁ মই, সেইকাৰণে এযোৰ নুনি কাপোৰ হয়, জোৰণতে দিয়া হয়। গোটেইখিনি কাপোৰ জোৰণতে দিয়া হয়। এইখিনি দেখাইছোঁ আপোনালোকক, যিহেতু আপোনালোকে জোৰোণৰ কাপোৰবিলাক চাবলৈ ইচ্ছা কৰিছিলে। তো সেইকাৰণে দেখাই দিছোঁ। এইটো আচলটো, এইটো কালাৰো খুব ভাল লাগে। যিকোনো কালাৰৰ মানে যিকোনো বৰণৰ মহিলাক ভাল লাগিব এইটো কালাৰে। তো মোৰো ভাল লাগে এইটো কালাৰ। এইযোৰা নুনি কাপোৰ, এইখন হৈছে ইয়াৰ মেখেলাখন। এইযোৰা ব্লাউজটো চিম্পুলেই হয় আৰু এয়া। এতিয়া দেখাইছোঁ মোৰ মানে মুগাৰ সাজ এযোৰ মই লোৱা হয়। এইযোৰা মুগাৰ সাজ, এয়া পূৰা খমখমীয়া, শুনিছেনে? শব্দটোৱে গম পাইছে চাগে। এইযোৰা ঠাণ্ডাৰ দিনত পিন্ধিবলৈ ভাল হয়, পিন্ধিছোঁ দুই এবাৰ, খুবেই ভাল লাগে পিন্ধিলেও। মুগাৰ কাপোৰৰ গভীৰতাটোৱেই বেলেগ, মানে গাম্ভীৰ্য আছে মুগাৰ সাজৰ। তো এইযোৰৰ পিন্ধিলে খুব ধুনীয়া লাগে। এইটো আচলটো, মাজে মাজে এনেকৈ দুটা আছে, এনেকৈ খুব ভাল লগা এযোৰ কাপোৰ মোৰ এইযোৰ। ইয়াৰে মেখেলাখন, এইখন মেখেলাখন খুব ভাল লাগে মোৰ। আপোনালোকৰ কেনে লাগিছে জনাবচোন। পাটৰ মুগাৰ কাপোৰ বুলি ক'লে আমাৰ অসমীয়াৰ এটা খুব মানে এটা হেৰি থাকে, খুব এটা আৱেগ থাকে পাটৰ কাপোৰৰ প্ৰতি। এইযোৰা পাটৰ ব্লু কালাৰ, যিটো খুব ভাল লাগে। এইযোৰ লাইট কালাৰ হয়। এইযোৰা কণ্ট্ৰাষ্টত হয়। এইযোৰ খুব পিন্ধিবলৈ ভাল কাপোৰযোৰ। এইযোৰা মোৰে হয়। লাষ্টত মোৰযোৰ দেখাই দিছোঁ আৰু। প্ৰথমতে জোৰোণত, যিহেতু আপোনালোকে জোৰোণৰ দিয়াখিনি চাবলৈ বিচাৰি আছিলে। তো এয়া মেখেলাখন, এয়া এনেদৰে মেখেলাখন। এইটো ব্লাউজটো, এযোৰা খুব লাইট ৱেইট হয়। আজিকালি এইবিলাক এইটো হেৰি অলপ গৈছে বাৰু, হ'লেও দেখাইছোঁ। পিন্ধিবলৈ ভালেই হয়, লাইট যিহেতু কাপোৰটো পিন্ধিবলৈ। এইযোৰা ব্লাউজটো ডিজাইনাৰ কৰি ল'লে এইটোৰ যোৰাও খুব ভাল লাগিব। মানে হোৱাইট কালাৰ ব্লাউজো ভাল লাগিব ইয়াৰ লগত। আজিকালি নতুন ডিজাইনৰ এটা চিলাই ল'লে ভালেই লাগিব। এইযোৰা মেখেলাখন হৈছে কণ্ট্ৰাষ্টত, এইযোৰা ব্লু হয় মেখেলাখন। এইটো হৈছে ব্লাউজ, ইয়াৰে চিম্পুল হয় একেবাৰে। এয়াই আৰু
তো এয়াই আছিল আজিৰ ভিডিঅ'টো আপোনালোকৰ অনুৰোধ মৰমে গোটেইখিনি কাপোৰ উলিয়াই লৈছোঁ দেখিছেনে একদম দম খাই গৈছে এয়া আপোনালোকৰ বাবে এইখিনি কষ্ট কৰিছোঁ এতিয়া জাপি মেলি জাপোতে মজা ওলাব সকলোখিনি আকৌ ঠিক ঠাক কৰি জাপিব লাগিব আশা কৰিছোঁ আপোনালোকৰ অনুৰোধ মৰমে যিহেতু ভিডিঅ'টো আগবঢ়াইছিলোঁ আপোনালোকে খুব মৰম দিব ভিডিঅ'টোত ভাল পাব তেনেহ'লে যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যদিহে মোৰ চেনেলটো প্ৰথমবাৰলৈ আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব যাতে মোৰ আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমেই পায় আশা কৰিছোঁ এতিয়া যিদৰে মোক মৰম দি আছে আপোনালোকে আগলৈ এইদৰে মৰম দি যাব আৰু ভাল ভাল ভিডিঅ' আগবঢ়াবলৈ আপোনালোকলৈ প্ৰেৰণা পাম উৎসাহ পাম তো আশা কৰিছোঁ আজিৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ দেন বাই বাই পুনৰ আকৌ নতুন ভিডিঅ'টি আপোনালোকক লগ পাম বাই বাই